নমস্কাৰ। আজি মই তোমালোকক আমাৰ যিখন পৰ্যায়বৃত্ত তালিকা থাকে সেই পৰ্যায়বৃত্ত তালিকাৰ অতি কমেও 20টা মৌলৰ পাৰমাণৱিক সংখ্যা, মৌলকেইটাৰ নাম, সংকেত আৰু পাৰমাণৱিক ভৰ মই লিখিব শিকাম। কেনেদৰে তোমালোকে মনত ৰাখিবা সেইটোও জনাম। তো লাষ্টলৈকে তোমালোকে চাই থকা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰিবা। ধন্যবাদ। শুনিবা, ক্লাছ 9ত আমি বিশেষ কৰি পাৰমাণৱিক সংখ্যা আমাৰ আপ টু 30লৈকে লাগে। তথাপি যদি মনত নাথাকে তাৰ কাৰণে আমি 20টা, অতি কমেও মিনিমাম আমাক 20টা লাগিবই। তাৰ কাৰণে চাই থাকিবা। পাৰমাণৱিক সংখ্যা 1 আহে হাইড্ৰজেন। সংকেত হয় তোমাৰ হাইড্ৰজেন। তো পাৰমাণৱিক ভৰ হয় তোমাৰ ইয়াৰ হয় 1.008। এপ্ৰক্সিমেটলি আমি ধৰি লওঁ ইয়াক 2 বুলি। এইটো হৈছে এপ্ৰক্সিমেটলি চিন। তাৰপিছত আহিব 2 আহে আমাৰ হিলিয়াম। হিলিয়াম আহে He। হিলিয়ামৰ আমাৰ 4 আহে। লিথিয়ামৰ আহে তোমাৰ Li। লিথিয়ামৰ তোমাৰ হয় 6। আচলতে 5.956 বা ৰাউণ্ড ফিগাৰ এটা আনিবৰ কাৰণে আমি 6 লিখোঁ। একুৰেটলি 6 নহ'বও পাৰে। 4, 5, 6, 7, 8, 9, 10, 11। তো এইকেইটা আচলতে পাৰমাণৱিক সংখ্যা চিৰিয়েলি আহিব। তোমালোকে চিৰিয়েল নাম্বাৰ বুলি নধৰিবা। 12, 13, 14, 15, 16, 17, 18, 19, 20। 4 নম্বৰত লিথিয়াম, তাৰপিছত বেৰিলিয়াম। 4 নম্বৰত আহে বেৰিলিয়ামৰ Be। তাৰপিছত আহিব তোমাৰ বেৰিলিয়ামৰ পিছত আহিব বৰণ আহে B। তাৰপিছত আহিব কাৰ্বন হয় তোমাৰ C। নাইট্ৰজেন 7 আহে নাইট্ৰজেন N। অক্সিজেন তোমাৰ আহিব O বুলি কয়। 9 নম্বৰত আহে ফ্ল'ৰিন আহে তোমাৰ F। 10ত আহে তোমাৰ নিয়ন Ne। ছ'ডিয়াম 11 আহে ছ'ডিয়াম তোমাৰ হয় Na। মেগনেছিয়ামত আহে Mg। এলুমিনিয়াম আহে Al। 14 নম্বৰত আহে তোমালোকৰ চিলিকন হয় Si। 15 নম্বৰত তোমালোকৰ আহে ফছফৰাছ P। তাৰপিছত 16 নম্বৰত আহে ছালফাৰ S। 17 নম্বৰত আহে তোমালোকৰ ক্লৰিন Cl। 18 নম্বৰত আহে আৰ্গন Ar। 19 নম্বৰত আহে তোমালোকৰ পটাছিয়াম K। আৰু 20 নম্বৰত আহে তোমালোকৰ কেলছিয়াম আহে তোমালোকৰ Ca। ইয়াক সংকেতেৰে বুজোৱা হয় Ca। এতিয়া আমাক লাগিল পাৰমাণৱিক ভৰ। এতিয়া বেৰিলিয়ামৰ 7 হয়। তাৰপিছত আহিব এইবাৰ বৰণ তোমালোকৰ এইকেইটা আচলতে মনত ৰাখিব লাগে। চববিলাকৰ প্ৰয়োজন নাই, মই যিবিলাক লাগে মই তোমালোকক সেইবিলাক কৈ আছোঁ। কাৰ্বন লাগিব 12 লাগিব। 12 হয় কাৰ্বনৰ, ইয়াক দুগুণ কৰিলে হ'ল। এই যে পাৰমাণৱিক সংখ্যা আছে ন, তাক দুগুণ কৰিলে আমি কাৰ্বনৰ পাৰমাণৱিক ভৰ পাম 12। তাৰপিছত আহিব এইবাৰ নাইট্ৰজেনৰ পাৰমাণৱিক ভৰ আহে 14।
অক্সিজেনৰ আহে 16 ফ্ল'ৰিনৰ প্ৰয়োজন নাথাকে নিয়নৰো নালাগে ছ'ডিয়ামৰ লাগে তোমালোকক ছ'ডিয়ামৰ আচলতে 11 হয় ইয়াক দুগুণ কৰি তোমাৰ 22 হয় কিন্তু ইয়াৰ পাৰমাণৱিক ভৰ তোমালোকৰ 23 হয় আৰু ইয়াৰ 12 হয় মেগনেছিয়ামৰ তেনেহ'লে ইয়াৰ পাৰমাণৱিক ভৰ হ'ব তোমালোকৰ 24 এলুমিনিয়ামৰ 26 সিলিকনৰ প্ৰয়োজন নাথাকে ইমান ফসফৰাছৰ আহে 31 আৰু সালফাৰৰ আহে 32 ক্লৰিনৰ আহে 35.5 তাৰপিছত পটাছিয়াম 39 আহে আৰু ইয়াৰ আহে তোমালোকৰ 40 এইটো তোমাৰ ৰাউণ্ড ফিগাৰত নাহে তো তোমালোকে এইকেইটা বস্তু বিশেষ কৰি মনত ৰাখিবা আৰু যদি এইকেইটা লাগে মই নেক্সট ভিডিঅ' তোমালোকক মই আপ টু 30 লৈকে মই তোমালোকক কৰি দিম এইকেইটা বস্তু এবাৰ চাই লোৱা আৰু ইয়াৰ পিছৰ ভিডিঅ'ত আমি আণৱিক ভৰ নিৰ্ণয় কৰা উলিয়াই আছো চাই লোৱা ইয়াতে আৰু এইকেইটা এতিয়া আমি মনত ৰখাৰ উপায় কি এনেদৰে আমি মনত ৰাখিব নোৱাৰো তো আমি মনত ৰাখিব লাগিব হাইড্ৰজেনৰ প্ৰথম আখৰ আহে হা ইয়াৰে হি হা হি লি বে ব কা না অ ফ্ল নি স মে এ সি ফ সা ক্ল আ প আৰু কে তো এইটোক এটা তুমি বাক্য বনাই লোৱা এইকেইটাৰ মানে হাহিলি বেবকানা অফলনি সমে এসি ফ্লসাক্ল আপকে তো এই বস্তুটো তোমালোকে মনত ৰাখিবৰ চেষ্টা কৰিবা হাহিলি বেবকানা অফলনি সমে এসি ফ্লসাক্ল আপকে এই বস্তুটো তোমালোকে এনেদৰে মনত ৰাখিবা প্ৰথম আখৰকেইটা আৰু সেইমতে আহি যাব যে ধৰি লোৱা তোমালোকক দিছে ফসফৰাছৰ পাৰমাণৱিক সংখ্যা কিমান তো তুমি ইয়াৰ পৰা চাব পাৰিবা হা হি লি 3 নম্বৰ বেবকানা 4টা গ'ল 7টা গ'ল অফলনি 10টা গ'ল সমে এসি কাৰ কৈছিলোঁ ফসফৰাছ তো ফসফৰাছৰ আহি যাব তোমাৰ এইটো 15 নম্বৰ 15 নম্বৰ লেটাৰটো আহি গ'ল তো তোমালোকে এই বস্তুটো এনেদৰে মনত ৰাখিবলৈ চেষ্টা কৰিবা আৰু আজিলৈকে এইখিনিতে সামৰো তোমালোকে ভিডিঅ'টো যদি ভাল পাইছা তেন্তে হ'লে শ্বেয়াৰ কৰিব নাপাহৰিবা আৰু নেক্সট ভিডিঅ'ত মই তোমালোকক আণৱিক ভৰ নিৰ্ণয় কৰা সূত্ৰবিলাক দেখুৱাই আছোঁ ধন্যবাদ